हेलो एवरीवन কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে আছে মোৰ চেনেলৰ অন্য এটা ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাই আজি বনাব লৈছো কলপচলা খাৰ দি মাছৰ মাথাৰ আঞ্জা আপোনালোকে চাই থাকক মই কেনেদৰে বনাও কলপচলাৰ একেবাৰে কোমল অংশটো এনেদৰে লব আৰু সৰু সৰুকে কাটি লব তেতিয়া খাবলৈ ভাল হয় ভালদৰে সিজি যায় মানে আজিকালি আমাৰ বেটাই মোৰ লগত কাম কৰিব পৰা হৈ গল দেখিছে নহয় এতিয়া পছলাখিনি ভালদৰে ধুই লৈছো মাছৰ মাথা দুডোখৰত নিমখ অকণ সানি লৈছো ইয়াত হালধি দিব নালাগে কেৰাহীখন পাতি লম কেৰাহীখন গৰম হোৱাৰ লগে লগে তেল দি দিম তেলখিনি লাহে লাহে দিছিলো যদিও অলপ সৰকে পৰি গল তেল ইমানখিনি নালাগে তথাপিতো কাহি নললো আৰু মই হেখিনতে মাছখিনি ভাজি লম তেলখিনি গৰম হোৱাৰ লগে লগে তেলখিনি গৰম হৈ গল মাছখিনি ভাজি লৈছো আমাৰ ঘৰত মানুহ 4টা যেহেতু মাছ বেছি নালাগে কিবা মাথা এই দুডোখৰ লৈ লৈছো মাছটো ভালদৰে ভাজি লৈ কাঢ়ি লম সম্পূৰ্ণ ভাজি নললেও হয় মই এতিয়া মাছ দুডোখৰ মোৰ ভজা হৈ গল মই কাঢ়ি লম দালি আধা বাটি ধুই থৈ লৈছিলো আৰু এইখিনি কুটি লোৱা পছলাখিনি ভাজি লোৱা মাছ দুডোখৰ এতিয়া কুকাৰত দি দিম দালি অলপ সৰহ হ'ল হেতুপা অলপ থৈ দিলো ইয়াত পছলাখিনিও দি দিছো মাছ দুপিসো লগতে দি দিম পানী এমক দি দিছো আপোনালোকে বস্তুখিনি জুখত পানী দিব মাছ দুডোখৰ লগত দি দিছো নিমখ এচামুচ দি দিছো ইয়াত হালধি দিব নালাগে আৰু গুটেখিনি ধুনীয়াকৈ লৈ এটা ঢাকনখন মাৰি লৈছো ধুনীয়াকৈ কম জুইত চিটি পাঁচটা অহালৈকে ৰাখি দিম ধুনীয়াকৈ সিজি গল মাছৰ মাথা আৰু পছলাখিনি আৰু এতিয়া মাছ ভজা তেলখিনি গৰম কৰি থৈছিলো ইয়াত পিয়াজ পাঁচফোৰণ একো নিদিও এইখিনি ধুনীয়াকৈ ইয়াত তেল মাৰি দিম গুটেখিনি দি দিলো কুকাৰটোত অলপ লাগি থকা দেখি পানী আধা গিলাচ দি আখলি দি দিম আৰু এতিয়া উতল আহিছে খাৰ আধা কাপ দি দিছো লগত এইখিনি ধুনীয়াকৈ 20 মিনিট মান উতলিবলৈ দিম 20 মিনিট মান উতলিবলৈ দিলে মই বিচৰা জুখত হৈ যাব আৰু সবজিখিনি আপোনালোকে তাতকৈ বেছিকৈ উতলাব পাৰে বা তাৰ আগতে কাঢ়ি দিব পাৰে আপোনালোকৰ নিজৰ কথা সবজিখিনি উতলি থাকোতে মই আদা এডোখৰ চুচি লৈছো এনেকৈ হটকেছ বাটিটোত থৈ লৈছো আৰু সেইখিনি ধুনীয়াকৈ ইয়াত কাঢ়ি ললো কেঁচা আদা গোন্ধটো বহুত ধুনীয়া লাগে সবজিখিনি যেতিয়া খোৱা হয় আৰু কেঁচা তেল অলপ এনেকৈ ওপৰত দি দিছো 2 চামুচ দি দিম বুলি ভাবিছিলো অলপ সৰকে পৰি গল এনেকৈ বাকি লওঁতে আপোনালোকে এনেদৰে বনাই খাই চাবচোন খুবেই ধুনীয়া লাগে খাবলৈ এইখিনি ৰেডি হৈ গল খাৰ দি পছলা আৰু মাছৰ মাথা আঞ্জা হৈ গল ভিডিঅটো চাই কেনে পালে জনাবলৈ নাপাহৰিব ভিডিঅটো যদি চাই ভাল পালে লাইক কমেন্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু যিসকলে সাবস্ক্ৰাইব কৰা নাই প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব